গোটেইকেইটা মাটি দিয়া ব্যৱস্থা কৰিছে আমাৰ ল'ৰাকেইটাৰ লগত মিলি। কেনেকুৱা আশা আছেনে ন জয়ন্ত? নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আজি অন্য এটা ভিডিঅ'লৈ। আজি যিহেতু বতৰটো খুব ধুনীয়া আৰু আপোনালোকৰ ফালে বতৰ কেনেকুৱা জনাব। আমাৰ ফালে খুব ধুনীয়াকৈ আজি বেলিটো বহুত দিনৰ মূৰত বেলিটো ওলাইছে। ইয়াত চাওক আপোনালোকে বেলিটো এবাৰ দেখাই দিছোঁ। চ' গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। ত' এতিয়া ফাইনেলি গাইজ এটা কাম এটা কৰিম, এতিয়া আপোনালোকক দেখাম এতিয়া আৰু আহক মোৰ লগতে। মানে ৰাতিপুৱাতে কিয় কালি আমাৰ ফালে বতাহ দিলে, তো বতাহ দিয়াৰ কাৰণে কি হ'ল, এই আমাৰ এই জলকীয়াখিনি যথেষ্টখিনি তাৰমানে শুকুৱালে আৰু হাউলি গ'ল, পূৰা মানে হাউলি গ'ল। আপোনালোকে চাওকচোন ইয়াত। গতিকে সেইকাৰণে অকণমান ইয়াত এই বনখিনিও মানে দীঘল হৈ আহিছে আৰু অকণমান সেইকাৰণে এইখিনি ভাল কৰি দিওঁ তাৰমানে। ঠিক আছে, আলু লৈছে এইটো মৰিয়ে থাকিব না, ফুলিছে কিন্তু জলকীয়াটো চাওকচোন ইমান ধুনীয়াকৈ ফুলিছে। এতিয়া কিন্তু মাটি দি দিব লাগে, মাটি ভালকৈ। এতিয়া আমাৰ ঠিকেই হৈ আছে, একদম মানে বৰবাদ কৰি দিলে। বতাহ আপোনালোকৰ ফালে দিলে নাই জনাবচোন দেই। যোৱা নিশা যথেষ্ট বতাহ, শিল, বৰষুণ। ঠিক আছে, হৈ যাব। এতিয়া আজি যিহেতু খুব ধুনীয়া এটা ৰ'দ দিছে, বহুত দিনৰ মূৰত আমি ৰ'দৰ মুখখন দেখিছোঁ। এতিয়া আমি এটা হোষ্টেললৈ গৈ আছোঁ। কিয় গৈ আছোঁ আপোনালোকে তাত গম পাব। যিহেতু আজি আমাৰ স্কুলৰ ছেকেণ্ড ইয়েৰ যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকক মানে আজি ঘৰলৈ যাব দিয়া হ'ব আৰু সেইকাৰণে সেই ছেকেণ্ড ইয়েৰ ল'ৰাখিনি অকণমান লগো কৰোঁগৈ। তাৰপিছত তাত অকণমান কাম আছে তেওঁলোকৰ আৰু আমাৰ ৰাহুলো অকণমান কাম আছে। আপোনালোকে চাই থাকক, অলপ পৰিৱেশটো অকণমান চাওক। এইটো হৈছে ৰূপা এটা পৰিৱেশ, ৰূপা একদম ভিতৰুৱা জনপ্ৰিয় ঘৰ। এই ঘৰটো যে আপোনালোকে দেখিছে, এইটো মানে বহুতে নাজানে, ৰূপাইতে আছে এইটো। এই ঘৰটো হৈছে এটা ভূত বাংলা বুলি স্বীকৃতি তাৰমানে, বা মানে বহুতে নাজানে ভূত বাংলা কোন ডোখৰত আছে বা কি। গতিকে এইটো হৈছে ভূত বাংলা ঘৰটো, ইয়াত মানে মানুহ চানুহ নাথাকে। এতিয়া আমি এনেকৈ যাম। সেইটো হৈছে আমি বৰ্তমান যিটো জেগালৈ আহিছিলোঁ, এইটো আমাৰ এইটো উদীপ্ত হোষ্টেল। কেনেকুৱা লাগিছে পৰিৱেশটো? আমি ইয়াত এতিয়া সোমামগৈ ধুনীয়াকৈ। আমি এতিয়া উপমহললৈ গৈছোঁ। এতিয়া তাৰমানে এইটো আহি এতিয়া আমি ধুনীয়াকৈ এইকেইটা ল'ৰাকেইটাক চব কেক লগাইছোঁ। এই পৰিবিতে ল'ৰা ভালকৈ ধুনীয়াকৈ। এইটো আমাৰ উদীপ্ত হোষ্টেল। যিহেতু আমি সেইটো হোষ্টেললৈ গৈছিলোঁ আৰু তাৰ কামখিনি শেষ হ'ল আৰু এয়া আমাৰ ল'ৰাটো পঢ়ি আছে। এয়া আমাৰ ছাত্ৰ শ্যামল। আজি পৰীক্ষা কেনেকুৱা হ'ল? ভাল হ'ল। নেক্সট কি পৰীক্ষা আছে? বিহু। কেতিয়াকৈ? কাইলৈ। ভালকৈ প্ৰিপাৰেশ্যন কৰা। বিহুটো ভাল হ'বনে নহয়? হ'ব। প্ৰেক্টিকেল চাগে আছে, সেইটো আছে নাই? কিমান আছে প্ৰেক্টিকেল? 70। গতিকে আমাৰ এনেকৈয়ে আমাৰ ল'ৰাকেইটাই খুব ধুনীয়াকৈ পঢ়ি আছে। আজি এক্সামটো দিলে, ভাল হৈছে বুলি কৈছে। চাওঁ কি হয় ফাইনেল ৰিজাল্টটো। গতিকে এয়া আপোনালোকে এনেকৈয়ে দিনটো খুব ব্যস্ত হৈ আছে। তেনেকৈ এতিয়া মানে পৰীক্ষা দি আহি আকৌ ভাত খাই আকৌ ৰিটাৰ্ণ পঢ়িছে। এয়া আমাৰ হিৰোকেইটা খুব কামিয়াল, কামত ব্যস্ত। কেনেকুৱা বন্ধু? ঐ বন্ধুৱে মাত নাই মানে, কেমেৰা আগত সি মাত নলগাই তাৰমানে। হে বা ছুটি কেতিয়া কৰিব? এইটো হৈছে আমাৰ বেক চাইড আৰু আমাৰ হোষ্টেলৰ পাছত বেক চাইডত আমাৰ ৱালৰ ব্যৱস্থা কৰি আছে। আৰু এই যে আমাৰ মিস্ত্ৰী দাদাজন দেখাম, এইজন হাঁহি আছে মিচিং মিচাকৈ। দাদা কেনেকুৱা? ঠিক আছে। এয়া যিহেতু আমাৰ যোৱা নিশা বতাহ দিয়াৰ কাৰণে আমাৰ জলকীয়া পুলিকেইটা ইমান ধুনীয়াকৈ যে ৰুইছিলোঁ, খুব মানে হাউলি গ'ল। সেইকাৰণে আমি গোটেইকেইটা মাটি দিয়া ব্যৱস্থা কৰিছোঁ আমাৰ ল'ৰাকেইটাৰ লগত মিলি। কেনেকুৱা আশা আছেনে ন জয়ন্ত? জলকীয়াকেইটা আশা আছে না? ঠিক আছে। এয়া দিনটো শেষৰ দিন, তেনেকৈ কৰি আনিছে ধুনীয়াকৈ।
চাওঁতে চাওঁতে যিহেতু গধূলি হৈ গ'ল সেইবাবে আমাৰ প্ৰাৰ্থনা কৰা যিহেতু এটা নিয়ম আছে সেইকাৰণে আমাৰ ল'ৰাকেইটা ধুনীয়াকৈ প্ৰাৰ্থনা কৰিছে যদি আপোনালোকে ভিডিঅ'টো আজি এনেকৈ সমাপ্ত কৰোঁ যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ।